গাইছ আজিও ভাওনা আছে মানে আজিও বাচ্চা পাৰ্টি ভাওনা আছে আৰু গতিকে ওলাইছোঁ আৰু এতিয়া ৰুবুলহঁতৰ ঘৰত আহিছোঁ মানে তাক লৈ যাম আৰু ৰুবুলে কি কৈ আছে ৰ'ব আপোনাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব একদম ধামাকা হৈ যাব অঁ সেইটো ভাত খাই আছে হেল্ল' গাইছ ভাত কি খাইছ কাণ মাছ আৰু ভেন্দি অঁ বঢ়িয়া আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে আৰু নাটখনৰ নাম কি কোনে কোনে ভাও লৈছে আপুনি দেখি থাকিব ত' গাইছ বাচ্চা পাতি ভাওনা নহয় মানে আমাৰ ৰাহুলে ক'লে ডাঙৰে ভাওনা ইয়াৰ এটা মানে ভাগিনটোৱে লৈছে আমাৰে ভাগিন আৰু ত' সেইকাৰণে মই বাচ্চা পাতি বুলি আহিছিলোঁ নহয় আৰু ই এটা মোবাইল ল'লে চেমচাঙৰ এইটো কি আনিলি কি হয় চেমচাঙৰ কি A23 আমাৰ এইফালে তপন আহি গ'ল তপন ই ভাওনা ফাংচন একো নাই গতিকে ই আহি গ'ল আৰু ৰাহুল তাৰ লগত যাব ৰুবুল মোৰ লগত যাব তো লেটছ গো একদম ভাওনাত লগ পাই আছোঁ বলক গাইছ বস্তু এটা দেখাইছোঁ চক আমাৰ ৰাস্তা ইয়াৰ দুৰ্গতি দেখিছে নহয় আমাৰ ফলঙনি এইটো মৰঙিলৈ যোৱা ৰাস্তা যোনটো এইটো ছমাহৰ ওপৰত হ'ল এই গাঁতটো বা আজিলৈকে কোনো দেখা নাই নে সঁচাকৈ দেই এইটো দেখাই নাই মই কোনো এইটো মানে সোনকালে বনোৱা ব্যৱস্থা কৰিব লাগে এইটো বাকী গাইছ আহি পাই গ'লোঁ নামঘৰ সন্মুখত আৰু এতিয়া পৰিৱেশ এইটো মানুহ ইমানটো হোৱা নাই আৰু এইফালে গায়ন বায়ন হৈ আছে গানিকা গাই আছে এতিয়া বলক চৌঘৰত মানে মেকআপ ৰুমলৈ যাওঁ কি হৈ আছে দেখুৱাওঁগৈ বাকী এইফালে গানিকা মজাকৈ গাই আছে আৰু এয়া আমাৰ ভকত বান্ধৱে কি ঠিক কৰি আছে কিবা ঠিক কৰি আছে ন এইটো কি জু নেকি কি হয় এইটো অঁ লাখুটীয়া নি ভাওনাৰ কাৰণে আছেগৈ ন অঁ বঢ়িয়া তপন দা চাউন আহিছে আৰু এইজন আমাৰ পুৰা জংঘলৰ পৰা আহিছে ভাও লৈছে কি হৈছে শিৱ নেকি বাৰু শিৱ দেখিতে গম পাইছে আৰু এইটো আমাৰ ভাগিনটো কি ভাল হৈছে মুনিৰ হিস্য ভালকৈ কৰিবা দা বাকী এইফালে মেকআপ হৈ আছে চলি আছে আৰু অলপ পিছত আহিম দেখুৱাই আছোঁ বাকী আমাৰ চাহ ৰেডি হৈ আছে বাকী কওক প্ৰস্তুতি কিমান দিনৰ পৰা চলি আছিলে এইটো তোমাৰ হেৰিমান হ'ব প্ৰায় ডেৰমাহমানে হ'ল তাৰমানে 2 নং হাবিগাঁৱৰ ডেকা ল'ৰাবিলাকে ইহঁতি হৈ নতুনকৈ গায়ন বায়ন শিকিছে তাৰপিছত বৰসভা আছে বৰসভাত ভাওনা বাকী আপোনালোকে মৰঙী ভাওনা প্ৰতিযোগিতাত হেৰি শ্ৰেষ্ঠ কিবা আছিলে গায়ন বায়ন দ্বিতীয় শ্ৰেষ্ঠ গায়ন বায়ন বঢ়িয়া আৰু সেয়া তেওঁলোকৰ প্ৰচেষ্টাত এয়া আজি ভাওনা হৈছে নাটখনৰ নাম হেৰি দধিচি অস্থিদান আৰু বিত্তাসুৰ বধ তাই নতুন ল'ৰা ওলাব এতিয়া আকৌ ইয়াৰ পৰা আকৌ ওলাব বঢ়িয়া এনেকৈ মানে আৰু যিহেতু আজিকালি সময়ৰ বহুত মূল্য তেওঁলোকৰ নিজৰ সময় ইয়াত দি পেলাই আগবঢ়াই গৈছে আপোনালোকে আৰু ল'ৰাবিলাকে শিকিবলৈ সেইটোৱে আগ্ৰহী হোৱাটোৱে মেইন বাকী শুনতা থাকিলে আৰু দেই আমাৰ ঘৰৰ ওচৰৰে তপন দা চাউণ্ড ছেট আনিছে আপোনালোকে সুমন চাউণ্ড ছেট নেকি আছিলে সুমন চাউণ্ড বাকী চব বহুত বস্তু গ'লে তপন দাই আপোনালোকক মাতিব পাৰে দেই ভাওনা চাওনা হ'লে মাতিব বহুত বস্তু গোটালে জান দেই বাকী ঠিকে আছে চব ঠিকে আছে দিনতো আহিছিলে নেকি দিনত বৰসভা আছিলে হয়নে আপোনাৰ ঘৰটো ক'ত পৰে আকৌ আমাৰ পুৰা জংঘল বালিজান পৰে শংকৰজী স্কুলত আৰু আমাৰ মনটো আহিছে মনটো এইবিলাক বগাই আহিছে এই আমাৰ সত্যনে ফুট দি আছে এই ফুটটো ল'ব লাগে নে কি বাৰু ল'ব লাগে মৰঙীত ফুট দিবা নেকি ডেকা ল'ৰা দেখিছে নে গায়ন বায়ন চব কৰে সিহঁতি হয় নাই উৎপাতো কৰে ধুনীয়াকৈ কি হৈছে এইফালে আকৌ বাকী পাই চাগে ন এই প্ৰথম কৰিছোঁ আমাৰ গুৰু এইকেইজনে নে গুৰু এজন আমাৰ এজন বহি আছে সেইফালে নামটো কৈ দিয়ে নামটো কি আছিলে নামটো হীৰেণ শইকীয়া বাকী চব ঠিকে আছে ন বঢ়িয়া ভাল লাগিছে আমিও এনেকৈ প্ৰচেষ্টা আমাক সুবিধা পালে আমিও শিকিম মানে তোমালোকে ওচৰতে পাইছা শিকিছা ভালেই হৈছে এইবিলাক নিশিকিলে মানে থাকি যাব বঢ়িয়া সঁচাকৈ সঁচাকৈ শিকিব লাগে আমালোকে আগবাঢ়ি আহিছে আৰু সেইটো ভাল পাইছে মোক কৈছে আপুনি ভাল লাগিছে মানে ডেকা আমাৰ নতুন প্ৰজন্ম আগবাঢ়ি আহিছে বঢ়িয়া লাগি থাকা ভাল লাগিলে দেখাবলৈ বঢ়িয়া একদম চাম আৰু কিমান দেৰিলৈকে পাওঁ চৈতন্য কেনেকুৱা বৰ বেছি ব্যস্ত হৈ আছেন ব্যস্ত অকণমান হৈ আছোঁ তথাপিতো ভাল লাগিলে আহিলে দেৱৰাজ ইয়াৰ ভিডিঅ'বোৰ আপোনালোকে চাগে চাই থাকে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আমাৰ 2 নং হাবিগাঁও আচলতে গোটেই গাঁৱৰ যুৱ সমাজৰ লগত একত্ৰিত হৈ ভাওনাখন কৰিছে তেনেকৈ আমন্ত্ৰিত ভাৱৰীয়া নাই বাহিৰৰ বুলি ক'বলৈ আৰু গায়ন বায়ন যোৰাও নতুনকৈ শিকি আছে
সম্পূৰ্ণ হোৱাকৈ নাই তেনেকৈ আৰম্ভ কৰিছে লগত যিজনে শিকাইছে গুৰু লগতে বজাই আছে তেওঁলোকে আৰু অকণমান দেৰি পিছত আমাৰ ভাওনা আৰম্ভ হ'ব বাকী ভাল লাগিলে তুমি আহিলে ভাল লাগিলে বাকী ভাওনা চাম বুলি আহিছোঁ ভাওনা চাবা আকৌ একদম ভালকৈ চাই মেলি যাবা একদম চেষ্টা কৰিম আৰু দেই চাই যাবা ভালকৈ খালি বতৰটো অকণ বেয়া হৈছিলে আৰু কি হয় আৰু বেয়া নহওক বেয়া বতৰটো বেয়া নহওক ভাল হ'ব বতৰটো ভাল হ'লে ভাল হ'ব বাকী মই ভাৱৰীয়াসকল কোনে কি লৈছে এবাৰ চাই আছোঁ বাকী শুভেচ্ছা থাকিলে দেই ধন্যবাদ তোমাৰ বাকী আমাৰ ভগৱান ৰেডি হৈছে মোৰ নাম জয়ন্ত দেই আমি মৰঙীৰে হয় তাকে বহুত দিনৰ পৰা এনেকৈ কৰি থকা হৈছে ভাওনাবোৰ ৰিচেণ্টলি হৈ যোৱা মৰঙীত যি কম্পিটিশ্যন হৈছিলে অল আছাম সকলোৱে জানে তাতে ময়ো কৰিছিলোঁ ভগৱান চৰিত্ৰই কৰিছিলোঁ ভগৱানে কৰিছোঁ তাকে এতিয়া চেষ্টাহে কৰি আছোঁ আমি তাকে কি হয় তাতে আমাৰ দোহাৰো আছে চিহ্নদাতা শিল্পী সমাজ বুলি চব আমাৰে হয় এইখিনি বস্তু গতিকে সেই তেনেকৈ মানে ধুনীয়া লাগিছে একদম চব বাৰু 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 ধন্যবাদ দেই ধন্যবাদ বাকী তোমাৰ চেনেলটো কিন্তু চাই থকা হয় সকলোৱে মই কৈছোঁ যে অসমৰ সকলোৱে চাব বাহিৰতো চাওক ভাওনা সংস্কৃতিটো বাহিৰলৈও যাওক আৰু লগতে তোমাৰ চেনেলটো ছাবস্ক্ৰাইব হওক লাইক কৰক কমেণ্ট কৰক নহয় জানো বঢ়িয়া বঢ়িয়া আৰু এই তোমালোকে মানে অকণমান চেষ্টা কৰিলে আগবঢ়াই দিলেহে যাব হয় হয় নাই নাই বস্তুটো ভাল হ'লে যেতিয়া থিমটো ভাল হয় যেতিয়া ভাল মনেৰে যিকোনো কাম এটা কৰা হয় নিশ্চয় আগবাঢ়িব এইটো কোনো কথাই নাই আগবাঢ়িব আৰু মানুহে মৰম দিবই নিশ্চয় মৰম দিছে দিব দিব এইফালে ৰজা ৰজা যেন লাগিছে কি ভাও লৈছে হ'লে মই চেতকেটো লৈছোঁ চেতকেটো ন এইখিনে পইচাটো মোৰ নাম কংকনজ্যোতি শইকীয়া ইয়াৰে ন ইয়াৰে হয় মই চব মানে গাঁৱলীয়া গাঁৱৰে আমাৰ ভাওনা অভিনেতা আহিছে নামটো কি আছিলে হীৰকজ্যোতি বৰা হীৰকজ্যোতি বৰা আৰু এই মৰঙীৰ ভাওনা প্ৰতিযোগিতাত পাৰ্শ্বচিয়েটত ছেকেণ্ড প্লেচ পাইছিলে হয় নাই কি কোনটো চৰিত্ৰ আছিলে ইন্দ্ৰ বহুত ধুনীয়া ভাও হৈছিলে আৰু ছেকেণ্ড পাইছিলে বাকী আহিলে আৰু ন ভাওনা চাম বুলি আহিছোঁ বাকী মেকআপত বহি দিব লাগিব দুটামান মেকআপো কৰা নি তুমি বোৱা বঢ়িয়া বঢ়িয়া শিকিছে সেইটোৱে চবেই আগবাঢ়িব লাগে হয় নাই বাকী ভাল বঢ়িয়া বঢ়িয়া বাকী আমাৰ ডিজিটেল চক দোকানত আহি গ'ল এয়া QR ক'ড বাকী দাদাজনে বোলে মোৰ ভাল চাই হয়নে কিমান দিনৰ পৰা চাইছে ভাওনা ভিডিঅ' চাইছে তেতিয়াহ'লে বহুত দিনৰ পৰা ভিডিঅ' চাইছে মোৰ দেই বাকী কোন ইয়াতে ঘৰনে বাকী লগ পাই ভাল লাগিলে দেই আমাৰ ধুনীয়া ল'ৰা এটা বহি আছে কি ভাও আছে আজি কাৰ্তিক ইয়াতে মোৰ ঘৰ ইয়াতে কি ভাও আছে হ'ব দৈত্য থাকিলে দেই বাকী আমাৰ সূত্ৰধাৰ ৰেডি হৈ আছে কি নাম তোমাৰ নয়নমণি বৰা হয় মানে কেই নম্বৰ বাৰ গাইছা মই হ'ল দ্বিতীয় শ্ৰেণীৰ পৰা গোৱা মানে দ্বিতীয় শ্ৰেণী বা চাৰে 400 মান হ'ল 450 বাপৰে বহুত ভাও কৰিছে মানে সূত্ৰ নে ইয়াৰ নে ঘৰ কোন জেগাত মোৰ চিনাতলি আমাৰ ইয়াৰ নহয় চিনাতলি ন হয় বঢ়িয়া নামটো কৈ দিয়া নয়নমণি বৰা ডেভিড কেনেকুৱা চব ঠিকে আছে সংসাৰ ঠিকে চলি আছে বঢ়িয়া ধুনীয়া হৈছে আহিলে কেতিয়া হ'ল আধা ঘণ্টা এঘণ্টামান হয় আৰু এইফালে আমাৰ ৰাজীৱ দাসক একদম মজা ওচৰত ৰাখে কওক কিবা ক'ব এই শিৱ আপুনি এবাৰ কেই নম্বৰ বাৰ গাইছে বাৰু শিৱটো এতিয়ালৈকে মোৰ প্ৰায় 6বাৰমান হৈছে খালি মই ইমান হেৰি নহয় আৰু এনেই গাব লাগে গাওঁ নাই ঠিকে আছে কোৱাজাহলত গাইছোঁ তাৰপিছত আপোনাৰ মংগলদৈত গাইছোঁগৈ তাৰপৰা আকৌ এইবাৰ ইয়াত আমাৰ মামাহঁতৰ নামঘৰত দিছে ইয়াত আহিছোঁ ভাল লাগিব বঢ়িয়া এইফালে আমাৰ ভাগিনটো কি নাম আছিলে নামটো আৰু এইফালে তোমাৰ নামটো হীৰাৰ্থ হাজৰিকা বঢ়িয়া এতিয়া ইহঁতক এয়া ছেটআপটো চব মোবাইলটো আছে ভয় নকৰিবা নাৰদৰ বেগ দি পেলাই ৰূপজিত মেকআপ চেকআপ কৰি ৰেডি হৈছে আৰু বহুত দিনৰ মূৰত লগ পাইছোঁ সঁচাকৈ বাকী চব ঠিকে আছে বাকী আমাৰ ইয়াৰ মই ভিডিঅ' টিম চাব শুভেচ্ছাটো জনাই দিছোঁ ধন্যবাদ দেই বঢ়িয়া বাকী আমাৰ দেৱৰাজৰ চেনেলটো আগুৱাই নিব আপোনালোকে সকলোৱে যাতে আশীৰ্বাদ কৰে এই কামনা ধন্যবাদ ভাওনা চাম বুলি আহিছে নাই
তো গাইজ এয়া ভাওনা চলি আছে আৰু ভাওনাৰ ভিডিঅ'বোৰ আপোনালোকে ডেছক্ৰিপশ্যনত লিংক থাকিব চেনেলৰ লিংক আপোনালোকে তাতে উপভোগ কৰিব ভাওনা ভিডিঅ'বোৰ আৰু ইয়াত দধিচিং বুলি যজ্ঞ কৰি আছে আৰু ইয়াতে পিতৃসুৰৰ জন্ম হ'ব এই যজ্ঞতে চাওক চাওক তো গাইজ যাওঁগৈ ভাওনা চালোঁ মেলিলোঁ ব্লগ চগ বনালোঁ আৰু বাকী দুটামান ভিডিঅ' মোৰ পেজত আহিব ইউটিউব চেনেলত আহিব আপোনালোকে চাব আৰু চাই যদি ভাল লাগে ছাবস্ক্ৰাইব হেৰি কৰি দিব আপোনালোকে ফ'ল' চল' কৰি দিব বাকী ভাওনা এৰিলোঁ অঁ যাওঁগৈ দেই এৰিলোঁ এই ৰাইজ আছে আৰু বাই বাই আমাৰ এইকেইটাৰ পৰা অকণ জানিলোঁ ভাওনা কেনেকুৱা পালে তো ভাওনা কেনেকুৱা পালে ভালেই পালোঁ মোটামুটি ঠিকে আছে ৰাহুল ৰাহুল ক লক্ষ্মীক ভাল লাগিলে হে লক্ষ্মী ক কেনেকুৱা লাগিলে লক্ষ্মী মোৰ এইটো ছোৱালী চাবলৈ জহনীকেইটা তো গতিকে ভিডিঅ'কেইটা চাই যদি ভাল লাগিলে আপোনালোকে ব্লগটো চাই যদি ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু অলপ শ্বেয়াৰ কৰি দিব আৰু মৰঙীৰ বিষয়ে যদি চাই আছে অলপ মৰম কৰিব আৰু ন গোলাঘাটবাসী মৰম দেখি তো বাই বাই এতিয়া ঘৰ যাওঁ বৰষুণ দি দিওঁ কৈছা তো গাই চাওক আমাৰ অৱস্থা কি কেনেকুৱা লাগিলে ভাওনা চাওক ভাওনা চাওক অৱস্থা বেয়া কি কৰিছে কাকো মৰম কৰি আছে আমি কাৰ ঘৰত সোমালো গমেই নাপাওঁ বিদ্যা গম নাপাওঁ কাৰ ঘৰত সোমালে বৰষুণৰ জহত সোমাই দিছোঁ